নমস্কাৰ। আজি আমি যোৰহাটৰ প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যোৰহাটৰ এলেংমৰাত বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিলোঁ। এতিয়াও বানপানীৰ প্ৰকোপ কমা নাই। প্ৰায়বোৰ ঘৰ বাৰী এতিয়াও বানৰ কবলত। বেছি সংখ্যক মানুহে এতিয়া ৰাস্তাৰ ওপৰতে অস্থায়ী শিবিৰ পাতি আছে। কিছুমান নামঘৰতো আশ্ৰয় লৈ আছে, স্কুলতো আশ্ৰয় লৈ আছে। এয়া দেখিছেনে এতিয়াও কিমান পানী প্ৰতিখন বাৰীতে। আমি য'ত সামান্য খোৱা বস্তু লৈ পেলাই আমি গৈছিলোঁ প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ আমি 8 গৰাকী সদস্য। আমি বিভিন্ন ফল মূল গাখীৰকে ধৰি চাউল দাইল মিঠাতেল আৰু বিশেষকৈ আমি পানী লৈ গৈছিলোঁ, কাৰণ বানৰ কবলত তেতিয়া পৰে টাউনছত। তাত সকলোকে ডাঙৰ সমস্যা খোৱা পানীৰ সমস্যা হয় আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱতেই বিভিন্ন বেমাৰ আজাৰো হয়। আমি যিখিনি নিছিলোঁ আমি সেইখিনি পৰ্যাপ্ত বুলি নকওঁ, য'ত সামান্যই নিছিলোঁ, কিন্তু হ'লেও আমি যিখিনি মানুহক আমি পালোঁ প্ৰত্যেককে আমি এবটলকৈ পানী দিবলৈ সক্ষম হৈছিলোঁ। এয়া চাওকচোন মানুহখিনি কিদৰে ৰাস্তাৰ ওপৰত আছে। আমাৰ সতীৰ্থসকলে সকলোৱে বস্তুবিলাক ধৰা ধৰি কৰি নি মানুহখিনিক যিখিনি প্ৰয়োজন, যাক যেনেকৈ প্ৰয়োজন আমি দিছিলোঁ আৰু তেওঁলোকৰ অৱস্থা আমি বুজ লৈছিলোঁ। চাওকচোন তেওঁলোকৰ মানে এতিয়া বহুতৰ অত্যাৱশ্যকীয় যিখিনি প্ৰয়োজনীয় বস্তু তেওঁলোকে ইমান দিনে গোটাই পিটাই লৈছিলে, সকলো এতিয়া পানীত যা গৈছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ, খোৱা কাপোৰ কানি সকলোবোৰে তেওঁ এতিয়া প্ৰায় শেষ হৈ গৈছে। এতিয়া তেওঁলোকে সেইখিনি গোটাবলৈকে তেওঁলোকে বহুত সময় লাগিব। তাৰ বাবে তেওঁলোকৰ বহুত অৰ্থৰো প্ৰয়োজন হ'ব। সেইখিনি কেনেকৈ কি হ'ব সেয়া আমি ঠিক ক'ব নোৱাৰিম, কিন্তু আমি তেওঁলোকক যিখিনি কাপোৰ কানি বা ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ এইখিনি ক্ষেত্ৰত আমি আগলৈকো তেওঁলোকক সহায় কৰিম বুলি মনতে আমি পাঙিছোঁ। আৰু তাৰ উপৰিও এতিয়া দৰৱ পাতিৰো বহুত প্ৰয়োজন হ'ব। তাৰ লগতে বহুত সমস্যা, এতিয়া বহুত বস্তুৱে তেওঁলোকৰ এতিয়া প্ৰয়োজন হ'ব, যিহেতু তেওঁলোকৰ এতিয়া অৱস্থা প্ৰায় শোচনীয়। এয়া আমাৰ সদস্যসকলে তেওঁলোকৰ বস্তু বিতৰণ কৰি আছে। আমাৰ উদ্দেশ্য আমাৰ এইটো প্ৰচাৰ নহয় আচলতে। আমি আপোনালোকলৈ এই ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ যাতে আমাৰ ভিডিঅ'টো চাই আনসকলে অনুপ্ৰাণিত হয় আৰু এই সকল লোকৰ ওচৰত কাষত থিয় দিয়ে এই বিপদৰ সময়ত। যোৰহাটৰ পৰা বহুত দূৰো নহয় আৰু আহিবলৈও খুব এটা বৰ বেছি অসুবিধাও নহয়। আৰু তথাপিতো ধৰক অকণমানতো কিছুমান ক্ষেত্ৰত অকণমান ৰিস্ক ল'বই লাগিব। এতিয়া যিহেতু নাজিৰা শিৱসাগৰ সেই অঞ্চলৰ মানুহবোৰৰ যথেষ্ট মানুহৰ মানে আৰু বহুত বেছি অৱস্থা বেয়া বুলি আমি শুনিবলৈ দেখিবলৈ পাইছোঁ। কিন্তু সেইবিলাক জেগাত যাবলৈ হয়তো আমাৰ অসুবিধা হ'ব। আমি যিহেতু আমাৰ অনুষ্ঠানৰ কথাই কৈছোঁ, আমি যিহেতু বেছিভাগে আমাৰ মহিলা, কিন্তু হ'লেও এই অঞ্চলবিলাকতো মানুহখিনি যথেষ্ট ভুক্তভোগী। আমি আপোনালোকে ইয়ালৈ আহিব, এওঁলোকক য'ত সামান্য যি পাৰে সহায় কৰিব বুলি আমাৰ আশা থাকিলে। এয়া দেখিছেনে কেনেকুৱা পৰিৱেশ। আমি বহুত ঠাইত এনেকুৱাও দেখিছিলোঁ, মানুহে গৰম পানী এনেকৈ জুই জ্বলাই লৈ তাত কচু ঢেকীয়া সিজাই থকাও আমি দেখিবলৈ পাইছিলোঁ। আমি সেইবিলাক ঠাইত এটোপোলাকৈ চাউল দাইলৰ টোপোলা একোটা দিছিলোঁ, কিন্তু সেয়া আচলতে তেওঁলোকৰ এবেলাৰহে যোগাৰ। বাকী ৰাতিলৈ কি কৰিব বা কাইলৈ কি কৰিব সেইখিনি কেৱল ঈশ্বৰেহে জানে। গতিকে আপোনালোকক মই ইয়াৰ পৰাই অনুৰোধ কৰিলোঁ, যিসকলে ভিডিঅ'টো চাইছে সেইবিলাক অঞ্চললৈ যাওক, সেইবিলাক অঞ্চলৰ মানুহৰ দুখ কথাখিনিৰ লগত আপোনালোকে চিনাকি হওক, তেওঁলোকক জানক, তেওঁলোকক এমুঠি অন্ন এটোপাল পানীৰ ব্যৱস্থা কৰক। বিপদ কেতিয়া কালৈ আহে কোনেও ক'ব নোৱাৰে। মোৰ ফালৰ পৰা অনুৰোধ থাকিলে আমি একোটা ভাৰাক্ৰান্ত মন লৈ পেলাই উভতি আহিলোঁ। ধন্যবাদ।